Hello friends, স্বাগতম জনাইছো মোৰ YouTube চেনেল শিখা ব্লগছলৈ। মই আজি দিৱালীৰ অফাৰ কেইটামানৰ বিষয়ে ক'বলৈ ওলাইছো। মই মিছত কেইটামান প্ৰডাক্ট অৰ্ডাৰ কৰিছিলো। মিছত বহুত অফাৰ দি আছে, বাম্পাৰ অফাৰ দি আছে মানে দিৱালীৰ কাৰণে। সেইকাৰণে মই মোৰ প্ৰয়োজনীয় কেইটামান বস্তু মই অৰ্ডাৰ দিলো আৰু বস্তুকেইটা আহিলে। মই আজি সেই বস্তুকেইটা আপোনালোকক দেখুৱাম আৰু সকলোৱে চাব। মিছত বহুত অফাৰ দি আছে, ল'ৰা ছোৱালীৰ পৰা আমাৰ সকলো আৰু ঘৰৰ সকলোখিনি বস্তু মিছত পোৱা যায়। মিছত আপোনালোকে চাব আৰু দিৱালীৰ আগে আগে কাৰোবাক কিবা লগা হ'লে অৰ্ডাৰ কৰিব পাৰিব। মিছৰ পৰা মই অৰ্ডাৰ কৰিছো। বহুত প্ৰাইচটো বহুত ভাল হয়, সবৰ কাৰণে ভাল হ'ব। আৰু এযোৰ শু মই মিছৰ পৰা অৰ্ডাৰ কৰিলো আৰু এইটো মোৰ ৱাচ মোৰ ভতিজাটোৱে মোক গিফ্ট কৰিছে, মিছৰে হয়। আৰু মোৰ কেইটামান কালেকশ্যন আছে, মই দেখুৱাই আছো। এইটো কেনেকুৱা লাগিছে সকলোৱে কমেন্ট কৰি জনাব। এইটো অলপো মই বডি চিলাব লগা হোৱা নাই, সেম সাইজত আহিছে। মই মানে বহুত হেপী আৰু সেইটো কাৰণে মই প্ৰিফাৰ কৰোঁ যে মিছত কিনিব পাৰে আপোনালোকে।
তলৰটো স্লিভলেছ তাৰপিছতে এইটো বহুত ধুনীয়া ধুনীয়া প্ৰাইচবোৰ বহুত ভাল মানে বহুত ভাল কাপোৰটো এইটো পিয়ৰ কটন হয় আৰু ৱাছকোটটো বহুত ভাল লাগিছে এইটো ডিজাইনটো এনেকুৱা বেক চাইডটো আৰু এইটো ফ্ৰকটো দেখিছেই কাৰোবাক লগা হ'লে আপোনালোকে আনিব পাৰিব মোৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে মই মিছোৰ পৰা আজিকালি আনিবলৈ লৈছোঁ আপোনালোকক কাৰোবাক লাগিলে আপোনালোকে আনিব আৰু মোৰটোতো চেনেলটোৰ নাম জানেই শিখা ব্লগছ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম আৰু মোৰ কালেকশ্যনকেইটা কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব